ভালটো চবৰে মোৰ লগত একেলগে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি বহুত বহুত ধন্যবাদ মই সকলোকে কাৰ্ডম যাচিছো আজি আমাৰ এটা খুব ভাল আৰু মংগলময় দিন আজিৰ দিনটোত আমাৰ মাজত একেলগে উপস্থিত থকা ডিফু এলেৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী বিদ্যা সিং ইংলেং আৰু হাওড়াঘাট এলেৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী দৰসিং ৰংহাং ডাঙৰীয়াই আজি মনোনয়ন পত্ৰ দাখিল কৰিব পোনপ্ৰথমে মই হাওড়াঘাট আৰু ডিফুৰ এলে কনস্টিটুৱেন্সিৰ বিভিন্ন স্থানৰ পৰা অহা ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আইমাতৃ যুৱক যুৱতী বন্ধু বান্ধৱীসকলক আজিৰ এই অনুষ্ঠানলৈ আদৰণি জনাইছো আমাৰ লগত কাৰ্বি আলং অট'নমাছ কাউন্সিলৰ CM তুলিৰাম ৰংহাং ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ নেতা আমাৰ সাংসদ হৰেণ সিং বে ডাঙৰীয়া প্ৰাক্তন বিধায়ক মন সিং ৰংপি ডাঙৰীয়া বোকাজানৰ আমাৰ দলৰ প্ৰাৰ্থী ডক্টৰ নুমল মমিন ডাঙৰীয়া বৈঠালাংচুৰ আমাৰ দলৰ প্ৰাৰ্থী ৰূপ সিং তেৰণ ডাঙৰীয়া আদি আটাইবোৰ এই সভাত উপস্থিত আছে মই ভাবো যে আপোনালোকৰ যোৱা কেইদিনমান আগতে অমিত শাহ ডাঙৰীয়াক আপোনালোকে যি ধৰণে লাখ লাখ লোক সমবেত হৈ আদৰণি জনাইছিলে আৰু আজিও ইমানবিলাক ৰাইজ আহি ইয়াত একেলগে গোট খাইছে মনোনয়ন পত্ৰ দিবলৈ মোৰ কোনো সন্দেহ নাই যে কাৰ্বি আলঙৰ 4টা সিটতে ভাৰতীয় জনতা পাৰ্টি জিকিবই তাত কোনো সন্দেহ নাই শ্ৰদ্ধাৰ ৰাইজ আমি সকলোৱে জানো যে কাৰ্বি আলঙত যোৱা 5 বছৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ অহাৰ পিছত এই জিলাখন কিমান আগুৱাই গ'ল এই কাউন্সিল এৰিয়া কিমান আগুৱাই গ'ল এটা সময় আছিলে ডিফু নগৰৰ কি অৱস্থা আছিলে আৰু আজি ডিফু টাউনৰ কি ধৰণে আমি আগবঢ়াই লৈ গৈছো তাক আৰু নতুনকৈ কাকো ক'ব নালাগে সকলোৱে নিজ চকুৰে দেখিছে আজি আপোনালোকে চিন্তা কৰক যে এটা সময় আছিলে যে ডবকাৰ পৰা মানজা হৈ বোকাজানত যাবৰ কাৰণে বা ডিমাপুৰত যাবৰ কাৰণে ৰাস্তাৰ কি অৱস্থা আছিলে আৰু আজি আমাৰ চৰকাৰৰ দিনত আমি কি ধৰণে ৰাস্তা ঘাট আজি গোটেইখিনি আমি সজাই পৰাই তুলিছো আজি আমাৰ কাৰ্বি আলঙৰ প্ৰত্যেকটো MDC সমষ্টিত কৰবাত ষ্টেডিয়াম হৈছে কৰবাত ইনডোৰ ষ্টেডিয়াম হৈছে কৰবাত কালচাৰেল কমপ্লেক্স হৈছে যিবিলাক আগতে কাৰ্বি পাহাৰত কেতিয়াও হোৱা নাছিল সকলোতকৈ ডাঙৰ কথা যে যোৱা 5টা বছৰত আমাৰ এই কাৰ্বি আলঙত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে মৰমৰ মাজেৰে শান্তি সম্প্ৰীতি আৰু একতাৰ মাজেৰে বাস কৰিছে আগতে কাৰ্বি আলঙৰ এটা সময় আছিল যে কাৰ্বি আলঙত ইটো কমিউনিটিৰ লগত আন কমিউনিটিৰ বা আন ধৰণে হওক আমাৰ ইয়াত সদায় কিবা নহয় কিবা টেনচন চলি থাকিছিলে কিন্তু আজি যোৱা 5টা বছৰত আপোনালোকে দেখিছে যে কাৰ্বি পাহাৰত কোনো ধৰণৰ অশান্তি নাই চাৰিওফালে শান্তি আৰু শান্তিৰ লগত বিকাশ আৰু বিকাশৰ লগত মানুহৰ মনত এটা নতুন আনন্দৰ পৰিৱেশ এই পৰিৱেশৰ মাজতেই যোৱা কেইদিনমান আগতে আমাৰ কাৰ্বি আলঙৰ যিমান বিদ্ৰোহী সংগঠন আছিল তেখেতসকলেও মূল খুঁটিলৈ উভতি আহিলে আপোনালোকে জানে যে ইতিমধ্যে কাৰ্বি আলঙৰ বিদ্ৰোহী সংগঠনসমূহৰ লগত আমাৰ কেন্দ্ৰীয় চৰকাৰৰ আলাপ আলোচনা চলি আছে
আৰু যোৱা মাত্ৰ কেইদিনমান আগতে আমাৰ তুলিৰাম ৰংহাং ডাঙৰীয়া হৰেণ সিং বে ডাঙৰীয়াৰ লগত মই একেলগে কাৰ্বি আলঙৰ বিদ্ৰোহী সংগঠনসমূহক ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ লগত আমি সাক্ষাৎকাৰ কৰোৱাই দিছিলোঁ আৰু প্ৰত্যেকটো বিদ্ৰোহী সংগঠনে নিজৰ মনৰ কথা মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ আগত উল্লেখ কৰিছিল। আৰ্টিকল 244A পৰা আৰম্ভ কৰি কাৰ্বি পাহাৰক ৰাজ্যিক ভাষাৰ মৰ্যাদা দিয়াৰ পৰা আৰম্ভ কৰি আমাৰ কাউন্সিলত কেনেকৈ নতুনকৈ সিট বাঢ়িব পাৰে আৰু নতুন সিট বঢ়াৰ লগে লগে কেনেকৈ বিভিন্ন জাতি উপজাতিয়ে তাত একেলগে গোট খাব পাৰে, একেলগে কেনেকৈ কাৰ্বি আলংখন চলাব পাৰে আৰু কাৰ্বি আলঙৰ ইকনমিক ইম্পৰ্টেন্স থকা ৰাস্তা ঘাটবিলাক আমি কেনেকৈ বনাব পাৰোঁ, জিৰিকিন্দাঙৰ পৰা আৰম্ভ কৰি যিকোনো স্থানত একেবাৰে বৰ্ডাৰৰ ৰাস্তাবিলাক আমি কেনেকৈ বনাব পাৰোঁ, এই দীঘলীয়া আলোচনা আমি সেইদিনাখন গৃহমন্ত্ৰী ডাঙৰীয়াৰ লগত কৰিছিলোঁ। আৰু মই বিশ্বাস কৰোঁ যে যি ধৰণে কেন্দ্ৰীয় চৰকাৰ আৰু বিদ্ৰোহী সংগঠনসমূহৰ মাজত আলাপ আলোচনা এতিয়া আৰম্ভ হৈছে, তাৰ ফলত কাৰ্বি আলঙৰ ৰাইজৰ বহুদিনীয়া আশা আমি যে পূৰণ কৰিব পাৰিম তাত আৰু মোৰ কোনো সন্দেহ নাই। আমি নিশ্চয় আগুৱাই যাব পাৰিম, সেই দিশৰে আজি আমি আগবাঢ়ি গৈ আছোঁ। আমাৰ তুলিৰাম ৰংহাং ডাঙৰীয়াই সদায় কয় যে 244A আমি কাৰ্বি আলঙক অসমৰ পৰা আঁতৰাই নিবৰ কাৰণে খোজা নাই, আমি বৰ অসম বনাবৰ কাৰণেহে আমি 244A খুজিছোঁ। এই ধৰণৰ কথা সিদিনাখন তুলিৰাম ৰংহাং ডাঙৰীয়াই গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আগত উল্লেখ কৰিছিলে আৰু আমাৰ গোটেইকেইটা বিদ্ৰোহী সংগঠনক সন্মুখত ৰাখি এই কথাবোৰ আমি আলাপ আলোচনা কৰিছিলোঁ। মই বিশ্বাস কৰোঁ যে এই আলোচনাৰ ফলত আমি নিশ্চয় ভাল ফলাফল এটা আমি নিশ্চয় আশা কৰিব পাৰোঁ। কাৰ্বি আলঙৰ উন্নয়নৰ কাৰণে আমাৰ ৰাজ্য চৰকাৰেও সদায় প্ৰচেষ্টা হাতত লৈ আহিছে। আপোনালোকে জানে যে যোৱা মাত্ৰ কেইদিনমান আগতে অসমৰ ৭মখন মেডিকেল কলেজ হিচাপে আমি ডিফু মেডিকেল কলেজক নিৰ্মাণ কৰিব পাৰিছিলোঁ। এতিয়া আমাৰ লক্ষ্য হ'ল যে চেমচং ইণ্টিৰ নামেৰে আমি কাৰ্বি আলঙত এখন ইউনিভাৰ্চিটি আমি বনাব লাগে, ৰাজ্যিক ইউনিভাৰ্চিটি এখন আমি বনাব লাগে। ইতিমধ্যে সেই দিশত আমি কাম কাজ আৰম্ভ কৰিছোঁ যাতে কাৰ্বি আলঙৰ ল'ৰা ছোৱালীয়ে MA পঢ়িবৰ কাৰণে, MSc পঢ়িবৰ কাৰণে, প্ৰফেশ্যনেল কোৰ্চ পঢ়িবৰ কাৰণে আপোনালোকে যাতে বেলেগ জেগাত যাব নালাগে, এই ডিফুৰ ভিতৰতে থাকি আপোনালোকৰ ল'ৰা ছোৱালীয়ে MA পঢ়িব পাৰে, MSc পঢ়িব পাৰে। আমাৰ ইয়াতে বিভিন্ন প্ৰফেশ্যনেল কোৰ্চ, হোটেল মেনেজমেণ্টৰ পৰা টুৰিজিমলৈকে আদি কৰি কম্পিউটাৰৰ পৰা গোটেই কথা যিমান কোৰ্চ আছে আমি যাতে ইয়াতে পঢ়িব পাৰোঁ। আপোনালোকে জানে আমাৰ চৰকাৰৰ দিনত বিনামূলীয়া নামভৰ্তিৰ পৰা অৰুণোদয় আঁচনিলৈকে আমি ৰাইজৰ দুখ আমি দূৰ কৰিবৰ কাৰণে প্ৰচেষ্টা চলাই আহিছিলোঁ। কোভিডৰ সময়ত, কোভিডৰ বিপদৰ মাজতো আমি ৰাইজৰ হৈ কাম কৰিছিলোঁ। এতিয়া আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ চৰকাৰ যেতিয়া আহিব, যিসকল মহিলাই এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই তেনে 8 লাখ মহিলাক আমি অৰুণোদয় আঁচনি আৰু দিম আৰু পৰ্যায়ক্ৰমে এই অৰুণোদয় আঁচনি বৰ্তমানৰ 830 টকাৰ পৰা প্ৰত্যেক মাহত আমি 3000 টকালৈকে আমি লৈ যাম। সেই দিশদি আমি কাম আৰম্ভ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে চিন্তা কৰক, মেডিকেল কলেজ হ'ব, ইঞ্জিনিয়াৰিং কলেজ হ'ব, ইউনিভাৰ্চিটি হ'ব, অৰুণোদয়ৰ দৰে আঁচনি হ'ব। আপোনালোকে চিন্তা কৰক আমাৰ কাৰ্বি পাহাৰখন কিমান আগুৱাই যাব। আজি কংগ্ৰেছ দলে কাৰ্বি পাহাৰক কি দিব পাৰিব? আজি কাৰ্বি পাহাৰত যেতিয়া কংগ্ৰেছ দল আছিলে তেতিয়া কংগ্ৰেছ দলে কাৰ্বি আলঙৰ কাৰণে কি কৰিছিলে? কাৰ্বি আলঙৰ কাৰণে তেওঁলোকে একো কৰা নাছিলে। খৰসিং ইংতি MLA আছিল, তেওঁৰ মেইন কাম আছিল যে নিজৰ পৰিবাৰক কেনেকৈ আকৌ MLA বনাব পাৰে, MDC বনাব পাৰে। আজি কংগ্ৰেছ দলে
খালি নিজৰ সম্পৰ্কৰ মানুহবিলাকক এটা নহয় এটাকৈ তেওঁলোকে আগবঢ়াই লৈ গৈছিল কাৰ্বি আলঙৰ ৰাইজৰ কাৰণে একো কাম কৰা নাছিল আৰু আজি ইমান দিন তেওঁলোকে শাসন কৰাৰ পিছতো আজি আমাৰ ডিফু নগৰখন কি ধৰণে পেলাই থৈ দিছিল আপোনালোকে জানে আজি আমাৰ এতিয়া ডিফুত আমি ফ্লাইঅভাৰৰ ফাউণ্ডেশ্যন কৰিলোঁ এতিয়া আমাৰ ডিফুত ফ্লাইঅভাৰ হ'ল ফ্লাইঅভাৰৰ কাম আমি হাতত ল'বৰ কাৰণে আগবাঢ়িছোঁ আজি মোৰ এটা কথা আপোনালোকক মই ক'ব খোজো যে আমাৰ ডিফু এলে সমষ্টিত আমাৰ আগৰ মন্ত্ৰী আছিলে সোম ৰংহাং ডাঙৰীয়া তেওঁক আমি টিকট দিয়া নাই তেওঁ এতিয়া গৈ কংগ্ৰেছ পালেগৈ কিন্তু এটা কথা ঠিক যে যিজন ব্যক্তিয়ে আমাৰ কাউন্সিলৰ কাৰণে কাম নকৰে যিজন ব্যক্তিয়ে বিধায়ক হৈ পেলাই কাউন্সিলৰ উন্নয়নৰ কাৰণে কাম নকৰে তেওঁক আমি কেতিয়াও বাৰে বাৰে বিধায়ক পাতিব নোৱাৰো সেই কথা আমি সকলোৱে মনত ৰাখিব লাগিব কাৰ্বি আলঙৰ ফাণ্ড ৰিলিজৰ কাৰণে ফাইনেন্স ডিপাৰ্টমেণ্টত 24 ঘণ্টা লাগে আৰু সোম ৰংহাঙৰ টেবুলত 6 মাহ লাগে 6 মাহতকৈ ফাইল নোলায়হে নোলায় তেওঁলোকে ভাগৰি যায় এবাৰ মুখ্যমন্ত্ৰীৰ ওচৰত আহে এবাৰ মোৰ ওচৰত আহে যে ফাইলটো ক্লিয়াৰ কৰাই দিয়ক আজি এই ধৰণৰ মানুহে কাৰ্বি আলঙক আগুৱাই লৈ যাব নোৱাৰে আজি কংগ্ৰেছ দলেই হওক আজি এএছডিচিয়ে হওক সকলোকে আপোনালোকে কিন্তু বিজেপি চৰকাৰৰ দিনত আমাৰ কাৰ্বি আলঙত যিমান কাম হ'ল সেই কাম আগত কোনেও কৰিব পৰা নাছিল সেই কথা আপোনালোক সকলোৱে জানে মই নাম নকওঁ কাৰ্বি আলঙৰ যিবিলাক পুৰণা ডাঙৰ নেতা আছিলে তেনেকুৱা এজন নেতাক কেইদিনমান আগতে মই কাজিৰঙাত লগ পাইছিলোঁ তেখেতে মোক নিজে কৈছে যে মই বিজেপি নহয় কিন্তু বিজেপি চৰকাৰৰ দিনত কাৰ্বি আলঙৰ কাৰণে যিমান কাম হৈছে আগত কেতিয়াও তেনেকুৱা কাম হোৱা নাছিল এই কথা কাৰ্বি আলঙৰ সবচে ডাঙৰ লিডাৰ এজনে মোৰ আগত নিজে ৰাতি ভাত খাওঁতে কোৱা কথা আৰু কোনেও ক'ব নালাগে আমি নিজে দেখিছোঁ আজি কাৰ্বি আলঙত যিমান ভাল ষ্টেডিয়াম হৈছে আগত ক'ত হৈছে এতিয়া আমি ইয়াতে ফুটবল একাডেমি বনাব লাগিব ইয়াতে আমি স্পৰ্টছৰ কাৰণে ডাঙৰ চেণ্টাৰ বনাব লাগিব আজি যেতিয়া বিজেপি দলৰ নিৰ্বাচনী ঘোষণা পত্ৰ আপোনালোকে দেখিব আপোনালোকে দেখা পাব যে কাৰ্বি আলঙৰ কাৰণে আমি কিমান নতুন কথা কৈছোঁ কেনেকৈ আমি কাৰ্বি আলঙক আগুৱাই লৈ যাব খুজিছোঁ শ্ৰদ্ধাৰ ৰাইজ কংগ্ৰেছ দলত এতিয়া একো নাই আপোনালোকে জানে কংগ্ৰেছ দলে এতিয়া জানে যে আমি আৰু অসমত চৰকাৰ কৰিব নোৱাৰো সেইকাৰণে আজমলৰ নেগুৰত ধৰি লৈছে যে কেনেকৈ কংগ্ৰেছে চৰকাৰখন কৰিব পাৰে তেওঁলোকে এতিয়া নিজে ক'তো আগুৱাব নোৱাৰে আজমলৰ নেগুৰডালত ধৰি লৈছে ৰিপুন বৰা খৰচিঙি দি আৰু নেগুৰত ধৰি যাব লাগে মই তেওঁলোকক কৈছোঁ যে আজমলৰ নেগুৰত অসমত চৰকাৰ নহ'ব বাংলাদেশত হ'লে বেলেগ কথা আপোনালোকে চৰকাৰ যদি কৰিব লাগে বাংলাদেশত গৈ কৰক মোৰ এটা ডাঙৰ ইচ্ছা আছে মই যোৱাবাৰো কৈছিলোঁ যে মেডিকেল কলেজ হ'ল ইউনিভাৰ্চিটিও হ'ব কাৰ্বি আলঙক আগুৱাই লৈ যাবৰ কাৰণে এইবাৰ আমি চেষ্টা কৰিম কাৰ্বি আলঙত আমি যাতে এটা এয়াৰপৰ্ট বনাব পাৰোঁ কাৰ্বি আলঙত আমি এটা এয়াৰপৰ্ট বনাব লাগিব মই ইতিমধ্যে মাটি বাৰী চাব কৈছোঁ আগতে কিছুমান মানুহে মাটিত বহি আছিলে লামডিঙৰ কাষত আমি এতিয়া এভিকশ্যন কৰিছোঁ তাতে হওক আন জায়গাত হওক আমাৰ যদি কাৰ্বি আলঙত এটা এয়াৰপৰ্ট হৈ যায় এটা ইউনিভাৰ্চিটি হৈ গ'ল মেডিকেল কলেজ হৈ গ'ল আৰু আমাক কোনে পিছ পেলাব পাৰে আমি একেবাৰে আগত দৌৰি গৈ থাকিব হয়নে নহয় মই ঠিক কৈছোঁ নে নাই গতিকে আমি আগত দৌৰিব লাগিব আৰু আগত দৌৰি গৈ এই কাৰ্বি আলং জিলাখনক আমাৰ অট'নমাছ কাউন্সিলখনক অসমৰ ভিতৰতে আমি জাকত জিলিকা কৰি নিৰ্মাণ কৰি তুলিব লাগিব আৰু সেই দিশত আমি আগুৱাই যাব লাগিব শ্ৰদ্ধাৰ ৰাইজ এইবাৰ ইলেকশ্যনত আপোনালোকে জানিব যে কংগ্ৰেছ আচলতে কংগ্ৰেছ নহয় বদৰুদ্দিন আজমলক লগত লৈ তেওঁলোকে ইলেকশ্যন খেলিছে আজমলক নেগুৰত ধৰি তেওঁলোক আগুৱাব খুজিছে এতিয়া কংগ্ৰেছৰ কোনো অস্তিত্ব নাই আগত যেনেকুৱা পুৰণা 500 টকীয়া নোটবিলাক এতিয়া গেলামাল দোকানীয়ে নলয় এতিয়া কংগ্ৰেছক কোনেও নলয় কংগ্ৰেছৰ কাম শেষ ফুটবল থাকে নহয় কংগ্ৰেছৰ পাম নাই আৰু চুট মাৰিলেও এতিয়া ফুটবল নাযায়গৈ গতিকে আমাক ভাল খেলুৱৈ লাগে ভাল ফুটবল লাগে আমাৰ যাতে কাৰ্বি আলং জিলাখনক আমি আগুৱাই লৈ গৈ থাকিব পাৰোঁ
কেতিয়াবা বদৰুদ্দিন আজমলে কাৰ্বি আলঙৰ কথা চিন্তা কৰিব নেকি আপোনালোকে কওকচোন আজি যদি বদৰুদ্দিন আজমলৰ মানুহবিলাক মন্ত্ৰী হয় তেওঁলোকে কাৰ্বি আলঙৰ কথা চিন্তা কৰিব নে তেওঁলোকে কাৰ কথা চিন্তা কৰিব মই আপোনালোকক বুজাই ক'ব লাগিব নেকি আপোনালোকেতো নিজে বুজি পায় গতিকে সেই কাৰণে ইয়াত বিভিন্ন মানুহ আহিব অপপ্ৰচাৰো চলিব কিন্তু আপোনালোকে সবে টিভি চাই ফেসবুক চাই ইন্টাৰনেট চাই আপোনালোকে সবে দেখিব যে ৰিপুন বৰা যদি এতিয়া মঞ্চত বহি থাকে আজমল যদি লগত বহি থাকে দেখিব খালি আজমলৰ কাণত ফুসফুসে কৰি থাকে বাকি একো কাম নাই তেওঁ তাৰ মানে কি বুজে মই বুজি নাপাওঁ আগতে মই জানিছিলো যে আমাৰ যিসকল চৰত থাকে তেওঁলোকৰ আজমলৰ জুঠা পানীটো তেওঁলোকে খায় এটা ৰিপুন বৰাইও এটো খোৱা আৰম্ভ কৰি দিলে গতিকে তেওঁলোকৰ পৰা ইয়াত একো আমাৰ মানুহে নাপায় আমি নিজৰ সভ্যতা সংস্কৃতিক আমি নিজে জীয়াই ৰাখিব লাগিব আমি নিজে আগবাঢ়ি যাব লাগিব গতিকে ৰাইজ আপোনালোকক মই অনুৰোধ কৰিম যে আমাৰ ডিফু এলেৰ প্ৰাৰ্থী বিদ্যা সিং ইংলেণ্ড ডাঙৰীয়া অসমৰ তেওঁ এজন নাম কৰা ৰাজনীতি কৰা ব্যক্তি আছিল ইয়াত বিধায়ক আছিলে এইবাৰ তেখেতক আমি আকৌ নমিনেশ্যন দিছো তেওঁলোকক আপোনালোকে ৰেকৰ্ড ভোটত জিকাব লাগিব পাৰিবনে নাই পাৰিবতো তেতিয়ালে বীৰেন সিং ইংতি ডাঙৰীয়া আমাৰ যি আছিলে বীৰেন সিং ইংতি খৰ সিং ইংতি এইবিলাকৰ যি সাম্ৰাজ্য আছিলে বা আমাৰ যিবিলাক আগত জয়ন্ত ৰংপি আছিলে হলিৰাম তেৰং আছিলে এই সকলৰ তুলনাত আজি তুলিৰাম ৰংহাং ডাঙৰীয়াই কাৰ্বি আলঙৰ কাৰণে যিমান কাম কৰিছে সেই কাৰণে আপোনালোকে তুলিৰাম ৰংহাঙক সমৰ্থন কৰিবনে নাই আগৰ এমপিতকৈ হৰেণ সিং দেখিলে ভাল লাগে নে নাই ঘূৰি লাগে সবৰ লগত মনে মিলি থাকে হয় নে নহয় আজিকালি বিজেপিৰ মানুহবিলাক দেখিলে ভাল লাগে সকলো ইমান মৰমত থাকে ফেমিলিৰ দৰে থাকে হয় নহয় আগতে আহি ভাল নালাগিছিল আজিকালি ডিফুত আহি মোৰো ভাল লাগি থাকে মনটো সব ফেমিলি টাইপ হৈ গৈছে গতিকে ইয়াত আৰু বহুত বেছি ক'বলগীয়া নাই সকলোৱে দীঘলীয়া হাত চাপৰিৰে এটা বিদ্যা সিং ইংলেঙক আশীৰ্বাদ কৰক দীঘলীয়া হাত চাপৰিৰে সকলোৱে এবাৰ লাগিব ওপৰত পুৰা দীঘলীয়া হাত চাপৰিৰে কিমান ভোটত জিকিব কিমান ভোটত জিকিছিল আগৰবাৰ চুম ৰংহাং কিমান ২৮,০০০ তেলে এবাৰ বিদ্যা সিং ইংলেণ্ড ৫০,০০০ ভোটত জিকিব লাগিব হবনে নাই পাৰিম না নাই যোৱাবাৰ যেতিয়া ইয়াত বিজেপি জিকিছিল কাউন্সিল আমাৰ নাছিলেই বিনা কাউন্সিলত আমি জিকিছিলো এইবাৰ আমাৰ কাউন্সিল আহিলে সকলো জাতি জনগোষ্ঠীৰ ৰাইজ আহিলে আজি ইমান মানুহে যোগদান কৰিলে গতিকে আমাৰ লক্ষ্য হ'ব বিদ্যা সিং ইংলেঙক আমি ৫০,০০০ ভোটত জিকাব লাগিবই ঠিক আছে নহয় ইয়াৰ পিছত আমাৰ মাজত আছে হাওৰাঘাট সমষ্টিৰ প্ৰাৰ্থী দৰসিং ৰংহাং এতিয়া বহুত মানুহ হাওৰাঘাটৰ যোগদান কৰিলেই গতিকে ৰাস্তাৰ চেজ হলে পিছ ৰাস্তা হল এটা গাড়ী চলাই দিব লাগে আৰু হয়নে গতিকে সকলোৱে দৰসিং ৰংহাঙৰ কাৰণে এটা দীঘলীয়া হাত চাপৰিৰে আশীৰ্বাদ কৰক দীঘলীয়া হাত চাপৰিৰে ডক্টৰ নুমল মমিন মনোনয়ন পত্ৰ দিলে কিন্তু ডক্টৰ নুমল মমিনক মই কৈছো যে এইবাৰ আমি মিনিমাম 30,000 ভোটত বুকাজান এলেৰ পৰা জিকিব লাগিব সবে কৈছে জিকাই দিম হ'ব নহয় জিকিবনে নাই নুমল মমিনৰ কাৰণে এটা দীঘলীয়া হাত চাপৰি ইয়াৰ পিছত আমাৰ আছে ৰূপ সিং তেৰং ক'ত গ'ল ৰূপ সিং ভাই আগত সকলোকে আশীৰ্বাদ কৰক বৈঠালাংচুত বহুত ভোটত জিকিব লাগিব আৰু সবচে ডাঙৰ কথা মই আৰু এটা কওঁ মনৰ কথা সোম ৰংহাঙক টিকট দিয়া নাই গৈ পেলাই আজমলৰ কোলাত উঠি গ'ল কিন্তু আমাৰ মন সিং দাই ক'ত গ'ল মন সিং ৰংপি আহক আমাৰ পাৰ্টিত কেনেকুৱা নেতা আছে ডক্টৰ মন সিং ৰংপি বৈঠালাংচুত এইবাৰ টিকেট পোৱা নাই লোৱা নাই কিন্তু তেওঁ পুৰা আশীৰ্বাদ দিছে গোটেই কেইজন প্ৰাৰ্থীক যে আপোনালোক উঠক জিকক আপোনালোকে চিন্তা কৰক টিকট নাপালে কিছুমানে পলাই যায় আৰু কিছুমানে ইয়াতে আশীৰ্বাদ দিয়ে গতিকে আজি সকলোৱে ডক্টৰ মন সিং ৰংপি ডাঙৰীয়াৰ কাৰণে এটা দীঘলীয়া হাত চাপৰি আপোনালোকে বজাওক আমি তেওঁক ধন্যবাদ জনাইছো আৰু দলে তেওঁক বিধায়কতকৈ ডাঙৰ দায়িত্ব দিব যাতে তেওঁ আগবাঢ়ি যাব পাৰে
কাৰণ তেওঁৰ যিটো নলেজ আছে সেই নলেজটো আমি ৰাইজৰ কামত ব্যৱহাৰ কৰিব লাগিব মই বহুত বেছি নকওঁ সকলো ঠিক আছেতো হৈ যাব ডান ঠিক আছে বুলেট কাক কাক লাগিব বুলেট কাক কাক লাগিব আৰু স্কুটি কংগ্ৰেছ চৰকাৰৰ দিনত ভাঙা চাইকেল দি আছিলে বিজেপিয়ে কি দিলে স্কুটি মইতো মাজে মাজে চিন্তা কৰো বিজেপি গভৰ্ণমেণ্ট বেছি দিন থাকিলে মানুহে 4 চকীয়াও পাই যাব নেকি মই কেইদিনমান আগতে কৈ আহিছো যে আমি যি 5 বছৰ চৰকাৰ চলালো সিনেমাৰ আগত টেইলৰ ওলালে নাই এইটো আছিল টেইলৰ কাৰণ তেতিয়াতো অভিজ্ঞতা কাৰো নাছিল সব নতুন নতুন মন্ত্ৰী আছিলে গতিকে যোৱা 5 বছৰ যি আছিলে টেইলৰ হল এতিয়া আগত আসল সিনেমা ওলাবহে তাৰ মানে এতিয়া বুলেটে স্কুটিয়ে গাড়ীয়ে ক'ত কি আহিব একো ঠিক নাই উন্নয়নৰ বৰষুণ হৈ থাকিব কাৰ্বি আলঙতো উন্নয়ন হ'ব অসমতো উন্নয়ন হ'ব অসমখন জাকত জিলিকা হ'ব আৰু কাৰ্বি আলঙো অসমৰ লগতে জাকত জিলিকা হৈ আগবাঢ়ি যাব সেই আশাৰে মই পুনৰ এবাৰ আমাৰ চাৰিওগৰাকী প্ৰাৰ্থীকে বিজয়ী কৰিবলৈ আপোনালোকক আহ্বান জনাইছো এতিয়াৰ কাৰ্বি আলঙত কোনো জাতি তাতি নাই বোলে অমুক জাতি আমি সব একে ঠিক আছে নহয় সব একে আৰু একেলগে আমি কম ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি বহুত বহুত ধন্যবাদ